ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এই চেপ্টাৰটোৰ সম্পূৰ্ণ কোৱেশ্চন আনসাৰখিনি সলভ কৰি দিছো তোমালোকে এইবোৰ নোট কৰি লবা আৰু পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিবা পেজ নম্বৰ 224 কোৱেশ্চন নম্বৰ 1 দণ্ড চুম্বকডালৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় গতিকে ইয়াত এডাল দিগদৰ্শন যন্ত্ৰই বল অনুভৱ কৰে আৰু বিক্ষেপিত হয় কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 224 তোমালোকক কিতাপত থকা ছবিটো তোমালোকে ড্ৰ কৰিবলৈ শিকিবা চুম্বক বলৰেখাসমূহৰ ধৰ্ম সম্পৰ্কেও তোমালোকে মনত ৰাখিবা টু পেজ নম্বৰ 228 চুম্বকীয় বলৰেখাৰ ধৰ্মসমূহ তালিকাবদ্ধ কৰা হৈছে বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণ মেৰুত প্ৰৱেশ কৰে বলৰেখাবোৰে কেতিয়াও কটাকটি নকৰে আৰু বলৰেখাবোৰ দুইমূৰে ওচৰ চাপি অহা আৰু ক্ৰমাৎ দূৰলৈ গলে এডাল আনডালৰ পৰা আঁতৰি যায় কোৱেশ্চন নম্বৰ 3 পেজ নম্বৰ 228 চুম্বক ক্ষেত্ৰৰ কোনো এটা বিন্দুত বলৰ দিশ দুটা হ'ব নোৱাৰে গতিকে বলৰেখাবোৰে কেতিয়াও কটাকটি নকৰে কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 229 টেবুল এখনৰ উপৰিভাগত যদি ঘড়ীৰ কাটাৰ দিশত বিদ্যুতৰ প্ৰবাহৰ দিশ হয় তেন্তে আমি সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি প্ৰয়োগ কৰি ক'ব পাৰিম যে তাঁৰডালৰ ভিতৰৰ অংশত চুম্বক ক্ষেত্ৰৰ দিশ ওপৰৰ পৰা তললৈ হ'ব আৰু তাঁৰডালৰ বাহিৰৰ অংশত চুম্বক ক্ষেত্ৰৰ দিশ তলৰ পৰা ওপৰলৈ হ'ব নম্বৰ 2 এখন সুষম চুম্বক ক্ষেত্ৰত বলৰেখাবোৰ সমান্তৰাল কিছুমান ৰশ্মি হ'ব আৰু এইবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰিব কোৱেশ্চন নম্বৰ 3 আনসাৰটো ডি হ'ব অৰ্থাৎ সকলো বিন্দুতে চুম্বক ক্ষেত্ৰৰ মান একে হ'ব কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 231 চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ বেগ আৰু ভৰবেগ দুইটা ধৰ্ম সলনি হয় কোৱেশ্চন নম্বৰ 3 ইয়াত ফ্লেমিঙৰ বাওহতীয়া নীতি প্ৰয়োগ কৰিলে যেটো সিচুৱেশ্যন দিয়া আছে আমি পাম যে চুম্বক ক্ষেত্ৰৰ দিশ ঊৰ্ধ্বমুখী হ'ব কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 233 চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পোন পৰিবাহী এডালৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ নিৰ্ণয় কৰিবলৈ ফ্লেমিঙৰ বাওহতীয়া নীতি প্ৰয়োগ কৰা হয় এই নীতিমতে বাওঁ হাতৰ তিনিটা আঙুলি পৰস্পৰ লম্বভাৱে মেলি ধৰিলে মধ্যমা আঙুলিটোৱে যদি বিদ্যুতৰ দিশ আৰু তৰ্জনী আঙুলিয়ে যদি চুম্বক ক্ষেত্ৰৰ দিশ বুজায় তেন্তে বুঢ়া আঙুলিৰ দিশত বলৰ দিশ হ'ব অৰ্থাৎ বস্তুটোৱে বল অনুভৱ কৰিব বৈদ্যুতিক শক্তি ব্যৱহাৰ কৰি যান্ত্ৰিক শক্তি উৎপাদন কৰা এটা আহিলা হ'ল বৈদ্যুতিক মটৰ চুম্বক ক্ষেত্ৰত প্ৰবাহযুক্ত পৰিবাহী এডাল ৰাখিলে যি বল অনুভৱ কৰে এই নীতিৰ আধাৰত বৈদ্যুতিক মটৰ তৈয়াৰ কৰা হয় কোৱেশ্চন নম্বৰ 3 পেজ নম্বৰ 233 ফলা আঙুঠিয়ে প্ৰতি আধা পাকৰ মূৰে মূৰে বিদ্যুতৰ দিশ সলনি কৰে ইয়াৰ ফলত মটৰটোৱে অবিৰতভাৱে একে দিশত ঘূৰি থাকে কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 263 কুণ্ডলীত বিদ্যুৎ আবিষ্ট কৰাৰ বিভিন্ন উপায়সমূহ হৈছে নম্বৰ এ স্থিৰ চুম্বক ক্ষেত্ৰত পৰিবাহী কুণ্ডলী এডাল ঘূৰাই নম্বৰ বি কুণ্ডলী স্থিৰ ৰাখি চুম্বক গতি কৰাই নম্বৰ সি এটা কুণ্ডলীত বিদ্যুৎ প্ৰবাহিত কৰি আনটো কুণ্ডলীতো বিদ্যুৎ আবিষ্ট কৰিব পাৰি কোৱেশ্চন নম্বৰ 1 পেজ নম্বৰ 237 বিদ্যুৎ চুম্বকীয় আবেশৰ নীতিৰ আধাৰত বৈদ্যুতিক জেনেৰেটৰ তৈয়াৰ কৰা হয় জেনেৰেটৰত চুম্বক ক্ষেত্ৰত কুণ্ডলী ঘূৰাই প্ৰবাহ আবিষ্ট কৰা হয় এই আবিষ্ট হোৱা প্ৰবাহ যিকোনো কামত ব্যৱহাৰ কৰিব পাৰি প্ৰত্যক্ষ প্ৰবাহৰ কেইটামান উৎস হৈছে বেটাৰী শুকান কোষ ডিসি জেনেৰেটৰ আদি পৰিৱৰ্তী প্ৰবাহৰ কেইটামান উৎস হৈছে এসি জেনেৰেটৰ তাপবিদ্যুৎ প্ৰকল্প আদি কুণ্ডলী এটা চুম্বক ক্ষেত্ৰত ঘূৰালে প্ৰতি আধা পাকৰ মূৰে মূৰে বিদ্যুতৰ দিশ সলনি হ'ব পেজ নম্বৰ 238 ৰ কোৱেশ্চনবোৰ কোভিড-19 পেণ্ডেমিকৰ বাবে সিলেবাছৰ পৰা বাদ দিয়া হৈছে এক্সাৰসাইজ কোৱেশ্চন নম্বৰ 1 ইয়াত এডাল পোন দীঘল পৰিবাহীৰ ওচৰত ৰখা চুম্বক ক্ষেত্ৰৰ ক্ষেত্ৰত শুদ্ধ উত্তৰটো হৈছে ডি ক্ষেত্ৰখন তাঁৰডালৰ কেন্দ্ৰত থকা এককেন্দ্ৰিক কিছুমান বৃত্তৰে গঠিত কোৱেশ্চন নম্বৰ 2 বিদ্যুৎ আবেশৰ পৰিঘটনা হৈছে চুম্বক আৰু কুণ্ডলীৰ আপেক্ষিক গতিৰ বাবে কুণ্ডলী এটাত আবিষ্ট হোৱা প্ৰবাহ সৃষ্টি হোৱাৰ পৰিঘটনা কোৱেশ্চন নম্বৰ 3 বৈদ্যুতিক প্ৰবাহ উৎপন্ন হোৱা সঁজুলিক জেনেৰেটৰ বোলা হয় কোৱেশ্চন নম্বৰ 4
পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে AC জেনেৰেটৰত আঙুঠি থাকে কিন্তু DC জেনেৰেটৰত এটা দিক পৰিৱৰ্তক থাকে। কুৱেশ্যন নম্বৰ 5 হ্ৰস্ব বৰ্তনী হোৱাৰ সময়ত বুজন পৰিমাণে বিদ্যুৎ বৃদ্ধি পায়। কুৱেশ্যন নম্বৰ 6 যিকেইটা উক্তি দিয়া আছে নম্বৰ A এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে। এই উক্তিটো অশুদ্ধ। B এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কাৰ্য সম্পাদন কৰে। এইটো এটা শুদ্ধ উক্তি। C এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰলৰেখা হ'ব। শুদ্ধ উক্তি। D সেউজীয়া অন্তৰক তাৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে। এইটো অশুদ্ধ উক্তি। কুৱেশ্যন নম্বৰ 7 চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰাৰ কেইটামান উপায় হৈছে স্থায়ী চুম্বক ব্যৱহাৰ কৰি, পোন অথবা বৃত্তাকাৰ পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰি। কুৱেশ্যন নম্বৰ 8 আনচাৰটো হ'ব ছলেনয়ডৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে বলৰেখা উৎপন্ন হয়, গতিকে ই দণ্ডচুম্বকৰ দৰে আচৰণ কৰে। দণ্ডচুম্বকৰ উত্তৰ মেৰু ছলেনয়ডৰ এটা মূৰৰ ওচৰলৈ আনিলে যদি আকৰ্ষণ কৰে তেন্তে এইটো ছলেনয়ডৰ দক্ষিণ মেৰু হ'ব আৰু যদি বিকৰ্ষণ কৰে তেন্তে এইটো উত্তৰ মেৰু হ'ব। কুৱেশ্যন নম্বৰ 9 আনচাৰটো যেতিয়া প্ৰবাহৰ দিশ চুম্বক ক্ষেত্ৰৰ লম্ব দিশত হয় তেতিয়া পৰিবাহীডালে সৰ্বোচ্চ বল অনুভৱ কৰে। কুৱেশ্যন নম্বৰ 10 আনচাৰটো হ'ব প্ৰদত্ত তথ্যৰ পৰা ফ্লেমিঙৰ বাওঁহাতৰ নীতিৰ আধাৰত ক'ব পাৰি যে চুম্বক ক্ষেত্ৰৰ দিশ ওপৰৰ পৰা তললৈ হ'ব। কুৱেশ্যন নম্বৰ 11ৰ আনচাৰটো লোৱা বৈদ্যুতিক মটৰৰ মূলনীতি কি আৰু বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী আমি আলোচনা কৰিব লাগে। চুম্বক ক্ষেত্ৰত প্ৰবাহযুক্ত পৰিবাহী এডাল ৰাখিলে এই পৰিবাহীডালে নিৰ্দিষ্ট দিশত বল অনুভৱ কৰে। এই নীতিৰ আধাৰত বৈদ্যুতিক মটৰ তৈয়াৰ কৰা হয়। ইয়াত চুম্বকৰ দুটা মেৰুৰ মাজত আয়তাকাৰ কুণ্ডলী এটা ৰাখি ইয়াৰ মূৰ দুটা ফলা আঙুঠিৰ দুটা ফালৰ লগত সংলগ্ন কৰি ৰখা হয়। ফলা আঙুঠি দুটা আকৌ দৃঢ়ভাৱে এটা চুঙাৰ লগত সংযুক্ত থাকে। এতিয়া বিদ্যুৎ পৰিবাহী তাঁৰডালৰ দুটা মূৰ ব্ৰাছ দুটাৰ জৰিয়তে ফলা আঙুঠিৰ ওপৰত চেপা মাৰি ধৰা অৱস্থাত থাকে। কুণ্ডলীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ইয়াৰ বাহু দুটাই চুম্বকৰ প্ৰভাৱত পৰস্পৰ বিপৰীত দিশত বল অনুভৱ কৰিব আৰু কুণ্ডলীটো ঘূৰিবলৈ আৰম্ভ কৰিব। ফলা আঙুঠিৰ কাৰণে প্ৰতি আধা পাকৰ মূৰে মূৰে বিদ্যুতৰ দিশ সলনি হ'ব আৰু কুণ্ডলীটো অবিৰতভাৱে একে দিশত ঘূৰি থাকিব আৰু ইয়াৰ লগত সংলগ্ন হৈ থকা চুঙাটো ঘূৰিব। এই চুঙাটোৰ পৰা আমি বেল্ট সংলগ্ন কৰি যিকোনো যান্ত্ৰিক কাৰ্য সমাধা কৰিব পাৰিম। এইদৰে বৈদ্যুতিক শক্তি ব্যৱহাৰ কৰি যান্ত্ৰিক শক্তি উৎপাদন কৰা সঁজুলিটোৰ নাম হৈছে বৈদ্যুতিক মটৰ। এইবাৰ বৈদ্যুতিক মটৰ ব্যৱহাৰ হোৱা কেইটামান সঁজুলিৰ নাম হৈছে বৈদ্যুতিক পাংখা, কম্পিউটাৰ, ৱাশ্বিং মেচিন, MP3 প্লেয়াৰ ইত্যাদি ইত্যাদি। কুৱেশ্যন নম্বৰ 13 তিনিটা কণ্ডিশ্যন দিয়া আছে। ইয়াৰ ভিতৰত চোৱা কুণ্ডলীৰ ভিতৰলৈ দণ্ডচুম্বক এটা ঠেলি দিলে প্ৰবাহ আবিষ্ট হোৱাৰ ফলত গেলভেনোমিটাৰটোৱে বিক্ষেপণ দেখুৱাব। সেইদৰে কুণ্ডলীৰ বাহিৰলৈ দণ্ডচুম্বকটো আনিলে আকৌ প্ৰবাহ আবিষ্ট হোৱাৰ ফলত গেলভেনোমিটাৰে বিক্ষেপণ দেখুৱাব। কিন্তু চুম্বকডাল কুণ্ডলীৰ ভিতৰত স্থিৰ অৱস্থাত ৰাখিলে গেলভেনোমিটাৰে বিক্ষেপণ নেদেখুৱায় কাৰণ চৌম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন নঘটে। কুৱেশ্যন নম্বৰ 14 আনচাৰটো হ'ল এটা কুণ্ডলীত বিদ্যুৎ প্ৰবাহিত কৰিলে আনটো কুণ্ডলীত বিদ্যুৎ আবিষ্ট হয় কাৰণ কুণ্ডলীটোৰ চাৰিওফালে চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ফলত এই প্ৰবাহ আবিষ্ট হয়। কুৱেশ্যন নম্বৰ 15 প্ৰবাহযুক্ত পোন পৰিবাহীৰ কেওকাষে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ দিশ সোঁহাতৰ বুঢ়া আঙুলিৰ দ্বাৰা নিৰ্ণয় কৰা হয়। এই নীতি অনুসৰি সোঁহাতৰ মুঠি মাৰি ধৰিলে যদি বুঢ়া আঙুলিৰ দিশত প্ৰবাহৰ দিশ হয় তেন্তে বাকীবোৰ আঙুলিৰ দিশত চৌম্বক ক্ষেত্ৰৰ দিশ হয়। 15.2 চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পোন পৰিবাহীৰ ওপৰত
ক্ৰিয়া কৰা বলৰ দিশ নিৰ্ণয় কৰিবলৈ ফ্লেমিঙৰ বাওঁহাতৰ নীতি প্ৰয়োগ কৰা হয়। এই নীতিমতে বাওঁহাতৰ তিনিটা আঙুলি পৰস্পৰ লম্বভাৱে মেলি ধৰিলে মধ্যমা আঙুলিয়ে বিদ্যুতৰ দিশ আৰু তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ বুজালে বুঢ়া আঙুলিৰ দিশত বলৰ দিশ বুজাব। 15.3 চুম্বক ক্ষেত্ৰত কুণ্ডলী এটা ঘূৰালে আবিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰিবলৈ ফ্লেমিঙৰ সোঁহাতৰ নীতি প্ৰয়োগ কৰা হয়। এই নীতিমতে সোঁহাতৰ তিনিটা আঙুলি পৰস্পৰ লম্বভাৱে মেলি ধৰিলে তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ বুজালে আৰু বুঢ়া আঙুলিয়ে দিশত কুণ্ডলী ঘূৰালে মধ্যমা আঙুলিয়ে আবিষ্ট হোৱা বিদ্যুতৰ দিশ বুজাব। কুৱেশ্যন নম্বৰ 16ৰ আনচাৰত বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি আৰু কাৰ্যপ্ৰণালী দিয়া হৈছে। ইয়াত চোৱা, চুম্বক ক্ষেত্ৰত কুণ্ডলী ঘূৰালে বিদ্যুৎ আবিষ্ট কৰিব পাৰি। এই নীতিৰ আধাৰত যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰা হয়। এইটোৱে হৈছে বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি। ইয়াৰ কাৰ্যপ্ৰণালী চিম্পুল ভাষাত আমি এইদৰে ক'ব পাৰিম, চুম্বকৰ দুটা মেৰুৰ মাজত এটা আয়তাকাৰ কুণ্ডলী ৰাখি ইয়াৰ মূৰ দুটা আঙঠিৰ সহায়ত চুঙাৰ লগত সংলগ্ন কৰা হয়। চুঙাটো ঘূৰালে কুণ্ডলীত বিদ্যুৎ আবিষ্ট হ'ব। আঙঠি দুটাৰ ওপৰত চেপা মাৰি থোৱা ব্ৰাছ দুটাৰ লগত সংযুক্ত কৰি পৰিবাহী তাঁৰৰ জৰিয়তে এই আবিষ্ট হোৱা বিদ্যুৎ যিকোনো কামত ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ লগত গেলভেনোমিটাৰ সংলগ্ন কৰিলে গেলভেনোমিটাৰে বিক্ষেপণ দেখুৱাব। ব্ৰাছ দুটাৰ জৰিয়তে আবিষ্ট হোৱা প্ৰবাহ স্থানান্তৰ কৰা হয়। এইটোৱে হৈছে ব্ৰাছৰ কাম। কুণ্ডলীটো ঘূৰালে বহী বৰ্তনীটো যাতে স্থিৰ হৈ থাকে। কুৱেশ্যন নম্বৰ 17 আৰু 18 2021ৰ পৰীক্ষাত আহিব নালাগে, কাৰণ COVID-19 পেণ্ডেমিকৰ বাবে এই কুৱেশ্যন দুটা বাদ দিয়া হৈছে। কিন্তু নতুন বেটছৰ কাৰণে মই আকৌ দি দিছোঁ কুৱেশ্যনখিনি। কুৱেশ্যন নম্বৰ 17ৰ আনচাৰ হ'ব, যিকোনো এটা বিসংগতিৰ বাবে বিদ্যুতৰ তাঁৰ দুডাল সংলগ্ন হোৱাৰ ফলত বৰ্তনীৰ মাজেৰে অতি কম সময়ত বহুত বেছি পৰিমাণে বিদ্যুৎ প্ৰবাহিত হ'লে এই পৰিঘটনাটোক হ্ৰস্ব বৰ্তনী বা শ্বৰ্ট চাৰ্কিট বুলি কোৱা হয়। 18ৰ আনচাৰ হৈছে, শ্বৰ্ট চাৰ্কিট হোৱাৰ সময়ত অতিৰিক্ত বিদ্যুৎখিনি মাটিলৈ প্ৰেৰণ কৰিবলৈ ভূ-সংলগ্ন তাঁৰৰ ব্যৱস্থা কৰা হয়। এইটো হৈছে ভূ-সংলগ্ন তাঁৰৰ কাম। এতিয়া ধাতুৰে নিৰ্মিত বৈদ্যুতিক সৰঞ্জামবোৰ ভূ-সংলগ্ন তাঁৰৰ বিশেষ ব্যৱস্থা কৰা হয়, কাৰণ কিবা বিজুতি ঘটিলে ব্যৱহাৰ কৰোঁতাজনৰ শৰীৰটো যাতে বিদ্যুৎস্পষ্ট নহয় আৰু অতিৰিক্ত বিদ্যুৎখিনি যাতে মাটিলৈ প্ৰেৰিত হৈ যায়। এই ভিডিঅ'বোৰ বেছিতকৈ বেছি শ্বেয়াৰ কৰিবা আৰু কিবা বুজি নাপালে কমেণ্ট কৰিবা।